এতিয়া মানে মই এটা কামত লৈ আহিছোঁ কি কামত? শুনকচোন বাৰু হয় নেকি অ' তেৰিকা এইবাৰ মানে এইফালে এইফালে তাৰমানে মোমাইদেউ চিন্তা নকৰিব আগৰ আৰু মাইকেল হৈ থকা নাই আৰু এতিয়া একেবাৰে চাইকেল হৈ গৈছে ফ্লাইং বিজনেছো কৰে আৰু লগতে মানে লোকেল মানে মুৰ্গীবোৰ লৈ আহি কিনে কি কৰে কণীটো ব্ৰইলাৰ বুলি বিক্ৰী কৰে ব্ৰইলাৰ কণীটো আকৌ লোকেল বুলি বিক্ৰী কৰে ভাল বিজনেছ কৰছা তই আকৌ গুৱাহাটীত ৰাতিহে বিক্ৰী কৰোঁ দিনত বিক্ৰী নকৰোঁ মই তই ব্ৰইলাৰ কণীটো লোকেল কণী বুলি বিক্ৰী কৰা আৰু যিকেইটা ফাটে সেইকেইটা মোৰ লাভ মই নিজে খাম হয় নেকি বিৰাট কামৰ মানুহ এতিয়া আগৰ কথা পাহৰি গেলো ঠিকে আছে পুৰা সহায় কৰিবি তই মিলিব পাৰিম না মোৰ লগত দে উপায় নাই মিলাব লগা হৈছে আৰু হ'ব দে পিছত নামাৰবি কিন্তু আমাৰ চিন্তা নকৰিবি মই আছো ন হ'ব মোৰ নাম টেনশ্যনহে আৰু গম পাইছো আপোনাৰ কাৰণে ক'ব নালাগে মোমাইদেউ